নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিজেডিলৈ স্বাগতম জনাইছোঁ। সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টত অনিয়মীয়া টেট শিক্ষকসকলে পৃথকে গোচৰ তৰাৰ পৰিপ্ৰেক্ষিতত নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল। কিন্তু অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা কেইটামান জাননীয়ে নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিছে। এই সম্পৰ্কে আজিৰ মোৰ এই ভিডিঅ'টোত দৰ্শকসকলক চমুকৈ ক'ব বিচাৰিছোঁ। যিহেতু কেইবাদিনো ধৰি মই ভিডিঅ' বনোৱাৰ পৰা বিৰত আছিলোঁ, সেয়েহে বহু দৰ্শকে নিশ্চয় মোৰ চেনেলটো অচিনাকি হৈ পৰিছে চাগে। তথাপি পুনৰ নতুন বিষয়টো লৈ মই আপোনালোকৰ আগত পুনৰ আহিছোঁ। যদি কোনোবা সদাকৈ দৰ্শকে মোৰ চেনেলটোত নতুনকৈ ভুমুকি মাৰিছে, তেন্তে মোৰ বিজেডি চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপুনি মোৰ ভিডিঅ'টোত নতুনকৈ আপলোড কৰা ভিডিঅ'সমূহ উপভোগ কৰিব পাৰে। যদিও নতুন টেট পৰীক্ষা আইনৰ মেৰ পেছত সোমাইছে, তথাপি চৰকাৰী শিক্ষা বিভাগে এই মেৰ পেচক নেওচি পৰীক্ষা অনুষ্ঠিত কৰাৰ সংকল্প লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰমাণ হিচাপে এই ভিডিঅ'ত দুটা নতুন খবৰ আপোনালোকক জনাব খুজিছোঁ। প্ৰথমটো হৈছে টেট সম্পৰ্কীয় এটা টেণ্ডাৰ অৰ্থাৎ নিবিদা। এই নিবিদাটো নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যোগ্যতাপ্ৰাপ্ত প্ৰতিষ্ঠানৰ বাবে পৰীক্ষাৰ বিভিন্ন দিশ পৰিচালনা কৰিবৰ বাবে প্ৰতিষ্ঠানৰ নিবিদা বিচাৰিছে শিক্ষা বিভাগে। যিটো যোগ্যতাপ্ৰাপ্ত প্ৰতিষ্ঠানে এই নিবিদা লাভ কৰিব, সেই প্ৰতিষ্ঠানে টেট পৰীক্ষা অনুষ্ঠিত কৰিব আৰু টেট পৰীক্ষাৰ ৰিজাল্টৰ সময়লৈকে তেওঁলোকে পৰিচালনা কৰি থাকিব। সেয়ে টেট পৰীক্ষা পৰিচালনা কৰিবৰ বাবে টেট প্ৰতিষ্ঠানৰ কাৰণে নিবিদা আহ্বান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। দ্বিতীয়টো হৈছে টেট পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ সম্পৰ্কীয় জাননী। অসম চৰকাৰৰ সৰ্বশিক্ষা অভিযান মিছনৰ মিছন ডাইৰেক্টৰে জিলা মিছন ডাইৰেক্টৰসকললৈ এই জাননী প্ৰেৰণ কৰিছে। প্ৰতিখন জিলাৰ পৰা অতি কমেও 15খন পৰীক্ষা কেন্দ্ৰৰ লিষ্ট তৈয়াৰ কৰিবলৈ এই জাননী প্ৰকাশ কৰিছে। অতি কমেও 15খন পৰীক্ষা কেন্দ্ৰৰ লিষ্ট তৈয়াৰ কৰি 10 আগষ্টৰ ভিতৰত মিছন ডাইৰেক্টৰলৈ জিলা মিছন ডাইৰেক্টৰসকলে প্ৰেৰণ কৰিবলৈ জাননী প্ৰকাশ কৰিছে। যিবিলাক শিক্ষানুষ্ঠানত CCTVৰ ব্যৱস্থা লগতে 500জনকৈ বহিব পৰা ব্যৱস্থা আছে, তেনে কেন্দ্ৰ বাছনি কৰি মিছন ডাইৰেক্টৰলৈ পঠিয়াবলৈ এই নিৰ্দেশ জাননীপত্ৰত প্ৰকাশ কৰিছে। গতিকে এই দুটা বিষয়ে নতুন টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ উমান প্ৰকাশ কৰিছে। যদিহে অসম চৰকাৰৰ শিক্ষা বিভাগে টেট পৰীক্ষা অনুষ্ঠিত কৰিব নোখোজে, তেন্তে পৰীক্ষা কেন্দ্ৰক লৈ এনে জাননী কিয় প্ৰকাশ কৰিব? সেয়ে দৰ্শকসকলে আজিৰ পৰাই টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে অধ্যয়ন আৰম্ভ কৰা উচিত, যিটো সময় অতি কম। যদিহে শিক্ষা বিভাগে পূৰ্বে ঘোষণা কৰা তাৰিখ অনুসৰি যদি ছেপ্টেম্বৰৰ শেষ ভাগতে যদি অনুষ্ঠিত হয় টেট পৰীক্ষা, তেন্তে সময় কম হোৱাই নহয়, অতি কম। সেয়ে দৰ্শকসকলক আজিৰ পৰাই অধ্যয়ন আৰম্ভ কৰিবলৈ অনুৰোধ জনালোঁ। শেষত সকলোৱে মোৰ ভিডিঅ'টো আঁকোৱালি লোৱাৰ আকাৰে ধন্যবাদ।